স্কুবা ডাইভিং কৰাৰ ফলত জুবিন গাৰ্গৰ মৃত্যু হোৱা নাছিল আসলতে মৃত্যু হোৱাৰ কাৰণ আছিল বেলেগ এই উৰা বাতৰিটো কোনে দিছিল অসমক জুবিন গাৰ্গৰ গুৰুত্ব সামকানু মহন্ত কিয় নললে তেওঁলোকে টকাৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছিল নেকি আজি বহুতো ধৰণৰ প্ৰশ্ন মনলৈ আহে আজি জুবিন গাৰ্গ আমাৰ মাজত নাই আজি এই ভিডিঅ'টোত আমি কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ মোৰ নাম জিমনাছ চৌধুৰী আৰু আপোনালোকে চাই আছে ইনকুৱাৰী উইথ জিমনাছ আজি 20 সেপ্টেম্বৰ ৰাতিপুৱাৰ বাজি আছে 6টা বৰ্তমান এক খুকামৰ পৰিৱেশ গোটেই অসম আজি স্তব্ধ হৈ পৰিছে কিয়নো যোৱাকালি 19 সেপ্টেম্বৰ তাৰিখে আমাৰ অসমৰ হাতথ্ৰক জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল জুবিন গাৰ্গৰ এই অকাল মৃত্যুক আমি কোনোৱে একচেপ্ট কৰিব পৰা নাই আসলতে কেনেকৈ হৈছিল জুবিন গাৰ্গৰ মৃত্যু ঘটনাটো কিছু এনে ধৰণৰ 19 সেপ্টেম্বৰ ৰাতিপুৱাৰ ভাগত জুবিন গাৰ্গক ছিংগাপুৰ অসম সোসাইটিৰ কিছু সদস্য আৰু কেইজনমান লোকে মিলি জুবিন গাৰ্গক এখন ক্ৰুজলৈ নিমন্ত্ৰণ জনায় জুবিন গাৰ্গ সেই ক্ৰুজলৈ যায় আৰু সেই ক্ৰুজত তেওঁলোকে বহুত আনন্দ ফূৰ্তি কৰে য'ত জুবিন গাৰ্গে গীতৰ মাজেৰে সেই পৰিৱেশটো সংগীতৰ পৰিৱেশ গঢ়ি তোলে ক্ৰুজত জুবিন গাৰ্গে গীত গায় আনন্দ ফূৰ্তি কৰে তাৰ পিছত জুবিন গাৰ্গে সাগৰৰ বুকুত সাঁতুৰিবলৈ মন কৰে আৰু লাইফ জেকেট পিন্ধি সাগৰলৈ জাপ মাৰে আৰু তেওঁ সাঁতুৰে তাৰ পিছত তেওঁ ক্ৰুজলৈ উভতি আহে আৰু কিছু সময়ৰ পিছত তেওঁ আকৌ সাঁতুৰিবলৈ মন কৰে এইবাৰ শুনা মতে তেওঁ লাইফ জেকেট নোহোৱাকৈ সাগৰৰ বুকুলৈ জাপ মাৰি হঠাৎ তেওঁ চিজাৰ এটাকৰ সন্মুখীন হয় যিহেতু আমি আগৰ পৰা গম পাওঁ যে জুবিন গাৰ্গে বিগত দিনতো চিজাৰ এটাকৰ সন্মুখীন হৈছিল আৰু তেওঁ সেম সেই চিজাৰ এটাকটো তাত সাগৰৰ বুকুত আহে ক্ৰুজত থকা লোকসকলে সেই দৃশ্যটো লক্ষ্য কৰে আৰু লগে লগে জুবিন গাৰ্গক সাগৰৰ বুকুৰ পৰা উঠাই আনি ক্ৰুজলৈ লৈ আহে ক্ৰুজত জুবিন গাৰ্গক CPR দিবলৈ চেষ্টা কৰে আৰু CPR দিয়াৰ পিছত জুবিন গাৰ্গক লৰালৰিকৈ হস্পিটেললৈ প্ৰেৰণ কৰা হয় আৰু তেখেতক ICUত ভৰ্তি কৰে ডক্টৰে কয় যে জুবিন গাৰ্গৰ পালছ অলপো নাই তাৰ পিছত অৱশেষত প্ৰায় 2:45 মানৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যু হয় এতিয়া আজি এই ঘটনাটোক লৈ কেনে বহুতো প্ৰশ্ন মনলৈ আহে প্ৰথমে গম পাইছিলোঁ যে স্কুবা ডাইভিং কৰাৰ ফলত জুবিন গাৰ্গৰ মৃত্যু হৈছিল প্ৰথমে নিউজত সেইটোৱে চলি আছিল যে জুবিনে স্কুবা ডাইভিং কৰিছিল আৰু তেওঁৰ মৃত্যু হৈছিল আসলতে এই ভুৱা নিউজটো দিলে কোনে এইবোৰ প্ৰশ্ন বৰ্তমান সময়ত মনলৈ আহে সামকানু মহন্ত যিজন উদ্যোক্তা আছিল নৰ্থ ইষ্ট মিউজিক ফেষ্টিভেলৰ তেওঁ এবাৰো খবৰ ল'ব লগা বুলি ভাবা নাছিল নেকি তেওঁ স্পষ্টীকৰণ দিয়ে যে জুবিন গাৰ্গ ক্ৰুজলৈ যোৱাটো তেওঁ গমেই পোৱা নাছিল আজি আমাৰ অসম স্তব্ধ হৈ পৰিছে গোটেই অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে যিটো পৰিৱেশ হয়তো আমি কেতিয়াও দেখা নাছিলোঁ আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে জুবিন গাৰ্গ ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব তেওঁ কিমান সপোন আছিল তেওঁ কিমান আহিব লগা চিনেমা আছিল তেওঁ আহিব লগা কিমান গান আছিল কিমান পৰিকল্পনা তেওঁ কৰি ৰাখিছিল তেওঁ আমাৰ অসমৰ জাতিটোৰ বাবে বহুত কিবা কৰিছে আজি জুবিন গাৰ্গক অনুৰাগীয়ে উৰে ৰিখা খুৱাই নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যদি ছিংগাপুৰত পোষ্টমৰ্টম কৰা নহয় তেখেতক অতি সোনকালে দিল্লীলৈ লৈ অনা হ'ব আৰু দিল্লীৰ পৰা চাৰ্টাৰ ফ্লাইটেৰে অসমলৈ লৈ অনা হ'ব যোগাযোগ অব্যাহত ৰাখিছে পোষ্টমৰ্টেম নকৰাকৈও আনিব পাৰি নেকি তাৰ বিষয়ে কথা পাতিছে আৰু যদি পোষ্টমৰ্টেম কৰিও আনিব পৰা যায় তেতিয়াহ'লে কালি গোটেই দিনটো লাগিব কালি বিয়লি আমি আশা কৰিছোঁ যে তেওঁক আমি নতুন দিল্লী আৰু নতুন দিল্লীৰ পৰা নিশালৈকে আমি গুৱাহাটীলৈ লৈ আহিব পাৰিম গুৱাহাটীত তেখেতক অহাৰ পিছত জুবিন গাৰ্গক যাতে সকলোৱে শ্ৰদ্ধাঞ্জলি দিব পাৰে সকলো মানুহে যিহেতু খুব আগ্ৰহী সৰু সজাইত তেখেতক আমি এটা দিন ৰাখিম আৰু তেখেতৰ অনুৰাগীসকলে তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ সুবিধা পাব পৰিয়ালৰ লোকে সিদ্ধান্ত ল'ব যে আমাৰ এই স্থানত তেখেতক আনিব লাগিব বা নালাগিব কিন্তু যদি তেখেত ইয়াত আহেও অকল দেউতাককে ইয়াত দেউতাক বা আমাৰ পৰিয়ালৰ সদস্যসকলে তেওঁক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব বাকী ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ গোটেই অনুষ্ঠানটো আমি সৰু সজাইত ৰাখিম তেখেতে কৈছে যে সৰু সজাই ষ্টেডিয়ামত এদিনৰ বাবে জুবিন গাৰ্গক ৰখা হ'ব সঠিক সময় তেওঁ এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই জুবিন গাৰ্গে জাতিটোৰ বাবে যিমান কৰিছে সেইখিনি সন্মান হয়তো জীৱিত অৱস্থাত তেখেতক দিয়া নাই আৰু এতিয়া হয়তো তেখেতক দিয়া হ'ব আৰু সেইকাৰণে মই এজন অনুৰাগী বা অনুৰাগীৰ ফালৰ পৰা অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰিছোঁ অনুৰোধ জনাইছোঁ যাতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিটো ইমান ডাঙৰকৈ অনুষ্ঠিত কৰা হওক যাতে গোটেই বিশ্বই গম পায় জুবিন গাৰ্গ কোন ভাবো